নমস্কাৰ বন্ধু বান্ধৱীসকল কোচিং আপ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল যোৱা 10 নৱেম্বৰ তাৰিখে আসাম পলিউশ্যন কন্ট্ৰোল বোৰ্ডৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ বাবে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাটো কিছুমান মেমৰি বেসড কুৱেশ্যন আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ভিডিওটো একদম শেষলৈ চাই থাকিব গতিকে বলক ভিডিওটো আমি আৰম্ভ কৰো এটা প্ৰথম কুৱেশ্যনটো আহিছিলে হোৱাট ইজ দা কেপিটেল অফ কেৰালা কেৰালাৰ ৰাজধানী কি হয় এটো কাৰেক্ট আনসাৰ হ'ব অপচন বি থিৰুবনন্থপুৰম তাৰ পিছত হু ইজ দা সিইও অফ ওয়ার্ল্ড ব্যাংক বিশ্ব বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া কোন হয় ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ অজয় বাংগা তাৰ পিছত আহিছিলে when was treaty of ইয়ান্দাবু signed ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল এটো আমি সকলোৱে জানো অপচন সি টো কাৰেক্ট হ'ব ইয়াৰে 1826 চনত তাৰ পিছত কোৱেশ্চন নম্বৰ 4 First Assamese film Joymoti was released in which year? প্ৰথম অসমীয়া ছবি জয়মতী কোন বছৰত মুক্তি পাইছিল এটো আমি সকলোৱে জানো কাৰেক্ট আনসাৰ হ'ব অপচন এ 1935 চনত তাৰ পিছত কোৱেশ্চন নম্বৰ 5 First election held in India ভাৰতত অনুষ্ঠিত প্ৰথম নিৰ্বাচন ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ডি 1952 চনত তাৰ পিছত আছে জোনবিল মেলা ইজ ফেমাস ফৰ জোনবিল মেলা কিহৰ বাবে বিখ্যাত হয় ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন বি বাৰ্টাৰ সিস্টেম মানে যেটো আদান প্ৰদানৰ সিস্টেম হেতুক বাৰ্টাৰ সিস্টেম বুলি কোৱা হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 7 which layer protect us from ultraviolet rays কোনটো স্তৰে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে এটো আমি সকলোৱে জানো কাৰেক্ট আনসাৰ হয় অপচন বি ওজন লেয়াৰ তাৰ পিছত who is the minister of development of north eastern region উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী কোন হয় ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন ডি জি কিষাণ ৰেড্ডি তাৰ পিছত কোৱেশ্চন নম্বৰ 9 who is the first player to represent Assam in Olympic অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰা প্ৰথমজন খেলুৱৈ কোন হয় ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন বি দীপাঙ্কৰ ভট্টাচাৰ্য তাৰ পিছত who is the writer of অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰৰ লেখক কোন হয় আমি সকলোৱে জানো অপচন সি কৌটিল্য তাৰ পিছত কোৱেশ্চন নম্বৰ 11 which of the following article is related to freedom of press তলৰ কোনটো লেখা সংবাদ মাধ্যমৰ স্বাধীনতাৰ সৈতে জড়িত ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন ডি আৰ্টিকল 19 তাৰ পিছত কোৱেশ্চন নম্বৰ 12 in where G20 summit in 2024 will be held 2024 চনত G20 সন্মিলন ক'ত অনুষ্ঠিত হ'ব ইয়াৰে অপচন এ টো কাৰেক্ট হ'ব ৰিও ডি জেনেৰিও ব্ৰাজিল তাৰ পিছত আছে পাল স্কিম ইজ ৰিলেটেড টু মানে পাল আঁচনিৰ সৈতে জড়িত তলৰ কোনটো হয় ইয়াৰে অপচন হ'ব কাৰেক্ট হ'ব ডি এলপিজি সাবসিডি ট্ৰান্সফাৰ ইন কনজিউমাৰ্স একাউন্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 14 ৰিসেন্টলি which wildlife sanctuary was made national park due to illegal coal activities মানে হেউটিয়াকৈ কয়লা অবৈধ কাৰ্যকলাপৰ বাবে তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা হৈছে ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ ডিহিং পাটকাই নেশ্যনেল পাৰ্ক তাৰ পিছত আছে who is the prime minister of Canada কানাডাৰ প্ৰধানমন্ত্ৰী কোন হয় ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি জাষ্টিন ট্ৰুডেউ তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 16 who established নালন্দা ইউনিভাৰ্চিটি নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন এ কুমাৰ গুপ্তা কোৱেশ্চন নম্বৰ 17 who was the king during Alexander's invasion in India ভাৰতত আলেকজাণ্ডাৰৰ আক্ৰমণৰ সময়ত ৰজা কোন আছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন ডি ধনানন্দ তাৰ পিছত আছে নীৰজ চোপ্ৰা won the gold medal in Asian game who won the silver medal in javelin in Asian game 2023 নীৰজ চোপ্ৰাই এছিয়ান খেলত স্বৰ্ণ পদক লাভ কৰে হে এছিয়ান খেলখনত জেভলিনত ৰূপৰ পদক কোনে লাভ কৰিছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপচন এ কিশোৰ জিনা তাৰ পিছত কোৱেশ্চন নম্বৰ 19 the 2023 Nobel Prize in Medicine jointly to Katalin Kariko and Weissman related to 2023 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা যৌথভাৱে কাটালিন কাৰিকো আৰু ওয়েসম্যানৰ সৈতে জড়িত তলৰ কোনটো হয় ইয়াৰে অপচন হ'ব
কাৰেক্ট হ'ব অপশ্যন বি কোভিড-19 তাৰপিছত কুৱেশ্যন নম্বৰ 20 এলিমেন্ট ফাউন্ড ইন আৰ্থ ক্ৰাষ্ট পৃথিৱীৰ খোলাত পোৱা এলিমেন্ট তলৰ কোনটো হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি সিলিকন এলুমিনিয়াম আৰু মেগনেছিয়াম তাৰপিছত আছে নৰনাৰায়ণ সেতু ইজ লোকেটেড ইন নৰনাৰায়ণ সেতু তলৰ ক'ত অৱস্থিত হয় আমি সকলোৱে জানো অপশ্যন বি গোৱালপাৰা ডিস্ট্ৰিক্টত তাৰপিছত আছে কুৱেশ্যন নম্বৰ 22 ভাটনগৰ এৱাৰ্ড ইজ ওন বাই হুইচ আছামিজ সাইন্টিষ্ট ভাটনগৰ বঁটা কোনজন অসমীয়া বিজ্ঞানীয়ে লাভ কৰিছিল ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ বিনয় কুমাৰ শইকীয়া তাৰপিছত কুৱেশ্যন নম্বৰ 23 হু ৱাজ দ্য কিং অফ কুণ্ডিলনগৰ কুণ্ডিলনগৰৰ ৰজা কোন আছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপশ্যন ডি ভীষ্মক তাৰপিছত আছে কুৱেশ্যন নম্বৰ 24 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ অসম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল এইটো আমি সকলোৱে জানো অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা তাৰপিছত হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপশ্যন এ হৰ্ষবৰ্ধনৰ দিনত তাৰপিছত ইন হুইচ ইয়াৰ ৱাজ 3-tier system of পঞ্চায়ত ৰাজ introduced in Assam কোন বছৰত অসমত পঞ্চায়ত ৰাজৰ 3টা স্তৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপশ্যন বি 1994ত তাৰপিছত কুৱেশ্যন নম্বৰ 27 হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম when Assam language bill was adopted অসম ভাষা বিধেয়ক গ্ৰহণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰে কাৰেক্ট আনসাৰ হয় অপশ্যন ডি বিমলা প্ৰসাদ চলিহা তাৰপিছত 28 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া তাৰপিছত কুৱেশ্যন নম্বৰ 29 দ্য ওথ অফ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট ইজ গিভেন বাই মানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে যেতিয়া শপত গ্ৰহণ কৰে কাৰ সন্মুখত শপত গ্ৰহণ কৰে ইয়াৰে কাৰেক্ট আনসাৰ হয় অপশ্যন বি গভৰ্ণৰ অফ আছাম মানে অসমৰ ৰাজ্যপালৰ সন্মুখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে শপত গ্ৰহণ কৰে কুৱেশ্যন নম্বৰ 30 ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইজ সিটুৱেটেড ইন হুইচ প্লেচ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড কোন ঠাইত অৱস্থিত কাৰেক্ট আনসাৰ হয় অপশ্যন সি ডিব্ৰুগড়ত তাৰপিছত একদম শেষৰটো কুৱেশ্যন ভূপেন হাজৰিকা গট নেশ্যনেল এৱাৰ্ড ফৰ হুইচ ফিল্ম ভূপেন হাজৰিকাই কোনখন ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল কাৰেক্ট আনসাৰ হয় অপশ্যন ডি চামেলি মেমসাহাব বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টোত কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ